গাইজ মই মানে মৰিটি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে গম পাইছে মই ঘৰত আহিছোঁ, মানে আজি শিৱৰাত্ৰি, সকলোকে শিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে এনজয় কৰক। ভূতা ভাং অলপ কমকৈ হ'ব, নহ'লে হাঁহি থাকিব লাগিব না। আৰু আমাৰ ইয়াতো ঘৰ আৰু আমাৰ কাষত আপোনালোক দেখুৱাই আছোঁ। এইটো দেখিছে কাষতে শিৱ মন্দিৰ, ইয়াতে ৰান্ধি আছে খিচাৰি। আপোনালোকক আৰু ৰাতি ভাল লাগিব, মানে শিৱৰাত্ৰি পূজা ৰাতিহে হয়, সেইকাৰণে আপোনালোকক দেখুৱাম ৰাতি ভালকৈ আৰু যিখিনি বাৰু দেখুৱাবলৈ সৰু সৰু ক্লিপ অকণমান। বাকী আৰু চাই থাকক, এনজয় কৰক। কি খবৰ হা? পৰীক্ষা আহিল, পঢ়ি আছ নে নাই? ব্যস্ত বিলাক গাইজ, এইবিলাক ৰিলছ বনোৱা মানুহ দেখিছে, পৰীক্ষাৰ ৰিলছ বনাই আছে দেখিছে। এনেকৈ কাষত মন্দিৰ হ'লে কিমান এটা ভাল লাগে ন, মানে গানটো আপোনালোকে শুনিছে, বাকী এনজয় কৰা কথা আৰু। বাকী ৰাতি দেখুৱাম আৰু আপোনালোকে। এইবাৰ সিমান ডেক'ৰেশ্যনটো কৰা নাই, অকণমান কৰিছে আৰু। গাইজ, মোৰ চিষ্টাৰটো বোলে কিবা কয়, দেখো কি এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিব আপোনালোকে, ধুনীয়া ছোৱালী কোৱা কথা। তো গাইজ শুনি আছে আপোনালোকে, আৰু এতিয়া পাঠক আহিব, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বাকী কেনেকুৱা লাগিছে শিৱৰাত্ৰি? কাষত হ'লে কেনেকুৱা এটা অনুভৱ কোৱাচোন? বহুত ভাল লাগে, বহুত ভাল লাগে। সঁচাকৈ কাষৰ এটা কিবা উৎসৱ হ'লে আমাৰ বহুত ভাল লাগে, হয়নে? হয়, আমাৰ বেলেগ আৰু ক'ব লগা নাই, সেইকাৰণে এনেই টাইম পাছ কৰি আছোঁ আৰু। এই লগত এটা পৰীক্ষা হ'লে এটা চেলেঞ্জ ভিডিঅ' লৈ আহিম, আপোনালোকে লাগেনে কমেণ্ট কৰি জনাব। কি ৰঙাৰী হয়, মোৰে অহা নাই মুখত। ৰৈ ৰৈ কেতে কিবিনে सियाही सुसुआना नसल तुम्ही सरे कुआना फलगी से नेनाय मुआना हेपति सुमरो भी मने उजन मुर पासे पासे एहे जड़ोला आसे तो होय ना होय आसे तथापि तो মই তোমার প্রেম পড়িছো। বাকী আমি এটা মই ভাবিছোঁ, মানে এতিয়া ওলাইছে আৰু, মানে সেইটো নকল কৰা বুলি নাভাবিব আৰু, ভাল লাগে মানে। মানে আপাৰ আছাম ভিএছ লোৱাৰ আছাম, সেইটো ৰং কৰি চাওঁ কেনেকুৱা লাগে। গাইজ মই ক'ম মানে আপাৰ আছাম, এই ক'ব লোৱাৰ আছাম। তেন্তে ষ্টাৰ্ট কৰোঁ গেমটো। মধুৰিআম, আহিলোঁ, আহিলোঁ, কৈছিলোঁ, আৰু অমিতা, মিঠা, শাহু শহুৰ, এতিয়া, ইতে, যাম ৰ'বা, যাম ৰ। কি হৈছে? কি হৈছে? আমি নলবেইৰা আপি, আমি নলবেইৰা আপি। যাওঁ
বাকী চালাক মানে ৰাতি কোৱালিটিটো অলপ বেয়া হয় Yeah. খিচিৰি দি আছে মোৰ মানে খিচিৰিৰ ভিতৰৰ ভাগ উঠাব লাজ লাগে গোকুলৰ গোপীয়ে তোমাকে দেখা পাই ঘৰ গাইস খিচিৰি টাইম শিৱৰাত্ৰি খতম ইয়াতে এনেকৈ কি কৰি আছে আৰু ভাঙি আছে তো গাইজ কালি আপোনালোকে শিৱ পূজা চালে মই ৰাতি আহি মানে ভাং ভাজা অকণমান খাইছিলোঁ আৰু গোটা 2 পিচ খাইছিলোঁ তথাপিও নিচা নালাগিল দিয়কচোন হ'লেও আৰু বাকী ভিডিঅ'টো শিৱৰাত্ৰি কেনেকুৱা পালে মই দেখুৱাব চেষ্টা কৰিছোঁ কোৱালিটিও অলপ ৰাতি মানে বেয়া হ'ব পাৰে আপোনালোকে সেইটো ইগন'ৰ কৰিব আৰু বাকী যদি মোৰ চেনেলটো চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব কেনেকুৱা পালে তেতিয়াহ'লে আৰু এটা অন্য ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই